নমস্কাৰ অসমৰ ইতিহাসৰ বিষয়ত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ প্ৰথম প্ৰশ্নটো হৈছে কছাৰীসকল কোন জনগোষ্ঠীৰ লোক অপচন ক বড়ো অপচন খ দেউৰী অপচন গ মংগোলীয় এণ্ড অপচন ঘ এটাও নহয় উত্তৰটো হৈছে অপচন গ মংগোলীয় জনগোষ্ঠীৰ লোক 2 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়াসকলে পুৰোহিতক কি বুলি সম্বোধন কৰে অপচন ক দেউৰী অপচন খ গুৰু অপচন গ আপা এণ্ড অপচন ঘ প্ৰভু উত্তৰটো হৈছে অপচন ক দেউৰী বুলি সম্বোধন কৰে 3 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল অপচন ক ৰুদ্ৰসিংহ অপচন খ বীৰপাল অপচন গ ধৰ্মপাল এণ্ড অপচন ঘ ৰত্নপাল উত্তৰটো হৈছে অপচন খ বীৰপাল আছিল 4 নম্বৰ প্ৰশ্নটো হৈছে পোন প্ৰথমবাৰৰ বাবে মোগলে অসম কেতিয়া আক্ৰমণ কৰিছিল অপচন ক 1209 খ্ৰীষ্টাব্দত অপচন খ 1226 খ্ৰীষ্টাব্দত অপচন গ 1206 খ্ৰীষ্টাব্দত এণ্ড অপচন ঘ 1526 খ্ৰীষ্টাব্দত উত্তৰটো হৈছে অপচন গ 1206 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল 5 নম্বৰ প্ৰশ্নটো হৈছে মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল অপচন ক ৰজা পৃথু অপচন খ কমতেশ্বৰ অপচন গ দুৰ্লভ নাৰায়ণ এণ্ড অপচন ঘ শুক্লধ্বজ উত্তৰটো হৈছে অপচন ক ৰজা পৃথু আছিল 6 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল অপচন ক 1561 খ্ৰীষ্টাব্দত অপচন ক 1672 খ্ৰীষ্টাব্দত অপচন ক 1671 খ্ৰীষ্টাব্দত এণ্ড অপচন গ 1761 খ্ৰীষ্টাব্দত উত্তৰটো হৈছে অপচন গ 1671 খ্ৰীষ্টাব্দত হৈছিল 7 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল অপচন ক ইংৰাজ আৰু আহোমৰ অপচন খ আহোম আৰু মোগলৰ অপচন গ মান আৰু আহোমৰ এণ্ড অপচন ঘ মান আৰু ইংৰাজৰ উত্তৰটো হৈছে অপচন খ আহোম আৰু মোগলৰ মাজত হৈছিল 8 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধত আহোমক নেতৃত্ব দিয়া সেনাপতি কোন আছিল অপচন ক পুৰন্দৰ সিংহ অপচন খ লাচিত বৰফুকন অপচন গ গদাধৰ কোঁৱৰ এণ্ড অপচন ঘ গদাপাণি উত্তৰটো হৈছে অপচন খ লাচিত বৰফুকন আছিল 9 নম্বৰ প্ৰশ্নটো হৈছে বাঘ হাজৰিকা কোন আছিল অপচন ক ইছমাইল সিদ্দিক অপচন খ ইছমাইল হুছেইন অপচন গ পৃথু এণ্ড অপচন ঘ এটাও নহয় উত্তৰটো হৈছে অপচন ক ইছমাইল সিদ্দিক আছিল 10 নম্বৰ প্ৰশ্নটো হৈছে গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল অপচন ক মূলা গাভৰু অপচন খ ফুলমতী অপচন গ জয়মতী কুঁৱৰী এণ্ড অপচন ঘ ৰমণী গাভৰু উত্তৰটো হৈছে অপচন গ জয়মতী কুঁৱৰী আছিল 11 নম্বৰ প্ৰশ্নটো হৈছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল অপচন ক ৰুদ্ৰসিংহ অপচন খ শিৱসিংহ অপচন গ গদাপাণি এণ্ড অপচন ঘ প্ৰমত্ত সিংহ উত্তৰটো হৈছে অপচন ক ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল 12 নম্বৰ প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল অপচন ক প্ৰমত্ত সিংহ অপচন খ ৰুদ্ৰসিংহ অপচন গ ৰাজেশ্বৰ সিংহ এণ্ড অপচন ঘ লাচিত বৰফুকন উত্তৰটো হৈছে অপচন গ ৰাজেশ্বৰ সিংহ আহোমৰ ৰজা আছিল 13 নম্বৰ প্ৰশ্নটো হৈছে শুক্ৰেশ্বৰ মন্দিৰ কোন ৰজাৰ নেতৃত্বত স্থাপন হৈছিল অপচন ক ৰুদ্ৰ সিং অপচন খ প্ৰমত্ত সিংহ অপচন গ গদাধৰ সিংহ এণ্ড অপচন ঘ বদন চন্দ্ৰ উত্তৰটো হৈছে অপচন খ প্ৰমত্ত সিংহৰ নেতৃত্বত স্থাপন হৈছিল 14 নম্বৰ প্ৰশ্নটো হৈছে মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল অপচন ক 14 বাৰ অপচন খ 13 বাৰ অপচন গ 4 বাৰ এণ্ড অপচন ঘ 17 বাৰ উত্তৰটো হৈছে অপচন ঘ 17 বাৰ মোগলে অসম আক্ৰমণ কৰিছিল 15 নম্বৰ প্ৰশ্নটো হৈছে মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল অপচন ক 3 বাৰ অপচন খ 5 বাৰ অপচন গ 7 বাৰ এণ্ড অপচন ঘ 2 বাৰ উত্তৰটো হৈছে অপচন ক 3 বাৰ আক্ৰমণ কৰিছিল প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে সকলোবোৰ ন'টিফিকেশ্যন পাই থাকিব